হাই এভৰিৱান, কি খবৰ সকলোৱে? আশা কৰোঁ সকলো ভালে আছে। মুখত শিলিখা ভৰাই ভৰাই গৈ আছে এটি সুন্দৰ পৰিৱেশৰ মাজেৰে আমাৰ ভাইটি দোকানলৈ বুলি আজি নতুনকৈ মুকলি কৰিছে। সেয়া পাই গ'লোহি। সেইফালে ভাইটি দুটাক মাত লগাই পিনি ভিতৰলৈ আহিছোঁ আৰু সিহঁতি চাই আছে মোক ভিডিঅ' কৰা দেখি। মানুহৰ আগত লাজ লাগে ভিডিঅ' কৰিবলৈ, হ'লেও আৰু আৰম্ভ কৰিছোঁ আৰু। এফালে মামা আছে, মামী আছে, ইহঁতি আহি আছে, খাই আছে, পালেহি আগতীয়াকৈ। মোৰ অহা অলপ দেৰি হ'ল বাৰু, মানে ইহঁতক স্কুলৰ পৰা আনি মেলি আহিছোঁ। এইফালে আহি আছে, কাষ্টমাৰো আহি আছে, আকৌ খবৰ পাই আহি আছে মানুহবিলাক খবৰ ল'বলৈ বুলি। এগৰাকী মোৰ মা এইফালে বহি আছে, সেইজনী ভতিজা ছোৱালীজনী আহিছে, তাই মাত লগাইছে। এখন মানে আগতে এখন দোকান য'ত আছিলে সেইখন ভাড়া দিয়া আছিলে, তাৰপিছত এতিয়া মানে এখন নিজৰ খুলিলে সিহঁতি। আজিৰ পৰা মুকলি হৈছে আৰু অ'পেনিং কৰিছে আজি। পূজা কৰা হ'ল, গণেশ পূজা কৰা হ'ল। ৰাতিপুৱাই পূজাৰী আহি কৰি গ'লহি। বস্তুবোৰ ধুনীয়াকৈ ওলমাই মেলি ৰাখিছে আৰু আছে বোলে কাৰ্টুনত সোমাই আছে, সজাবলৈ থাকিলেই। খাবলৈ দিলেহি, খাই লওঁ। চাহ নাখাওঁ বুলি ক'লোঁ, মানে চাহ খাবলৈ এৰিছোঁ আৰু মই ঠাণ্ডা পানীয়ে খাম। খাই লওঁ আমি। এফালে ভাইটি এটা জুখি আছে বস্তু, মানুহ আহি আছেতো যিহেতু। এইটো ভাইটি মোৰ, ইয়াৰে দোকান এখন। এজনী বোৱাৰীজনী বস্তু সকলো ধৰণৰ বস্তুৱেই পায় ইয়াত, সকলো আছে। আগতেও আছিলে দোকানখন, আগতে কিন্তু দোকানখন সৰু আছিলে, মানে অকণমান বস্তু থ'বৰ কাৰণে দিগদাৰ হৈছিলে। এতিয়া এখন বাৰু অকণমান আহল বহলকৈ খোলা হ'ল, ভালেই হৈছে। এতিয়া সকলো ধৰণৰ বস্তু ধুনীয়াকৈ থ'ব পাৰিব ইয়াতে। সেইজনী ছোৱালীজনী একেবাৰে একদম মেইন জেগাত বহি লৈছেগৈ। আমি খাই লওঁ। এইফালে খাই থাকোঁতে দাদা আৰু বৌ ওলালেহি, বৌ হয়। সেইজনী ভতিজা ছোৱালী, তাই লাজ কৰে, মই মাতিছোঁ, মোক চিনি পোৱা নাই যিহেতু, সেইটো কাৰণে অকণমান তাই কথা ক'বলৈ মুখে বিচৰা নাই। আমি খাই লওঁ। এইফালে শাহুৱেক বোৱাৰী দুজনী কামত ব্যস্ত, যিহেতু আৰু মানুহ আহি আছে, গ্ৰাহকো আহিছে, গ্ৰাহকক বস্তু দিব লগা হৈছে। এইফালে আলহীও আহিছে খবৰ ল'বলৈ বুলি। সেইফালে বোৱাৰীজনী মাক হয়, থিয় হৈ থকাগৰাকী আৰু ওচৰৰ সেইগৰাকী ওচৰৰে হয়। এফালে আলহী, এয়া ক'ত জানিব, মই ভালকৈ চিনি নাপাওঁ। এই দুজন দাদা হয়, সিহঁতিও আহিছে। সেইগৰাকী বগা চাৰ্ট পিন্ধা, চশমা পিন্ধাগৰাকী মোৰ দেউতা হয়। ভিতৰলৈ যাওঁচোন এবাৰ, পিছফালে মানে ৰুম আছে, এপাক আহিবগৈ লাগিব আৰু। এয়া আলহী ভণ্টি, সেইজনী ভণ্টি আৰু মোৰ ল'ৰা ছোৱালীকেইটা ইয়াতে আছে, ভাগিন ছোৱালীজনী। সিহঁতি অলপ ইয়াত আৰাম কৰি আছে, ভাগৰ লাগিছে বোলে। এইফালে ৰুম এইটো এটা আছে, আৰু মানে আছে, সিহঁতি কেতিয়াবা ইয়াতে থাকে। মানে এইকেইদিন অলপ দিগদাৰটো, ঘৰলৈ যোৱাই নাই, ইয়াতে আছে আৰু। এইফালে দাদা নবৌ, সিহঁতিও আহিলে। সিহঁতৰ লগত কথা পাতি মই বিদায় লৈছোঁ আৰু যামগৈ, বেছিকৈ নাথাকোঁ। সিহঁতি যাবগৈ, ময়ো যামগৈ বাৰু। আন্ধাৰ হৈছে যিহেতু, এতিয়া বাজিলে নেকি 6টা, 6:30মান বাজিলে চাগে। 7টাই বাজিবগৈ হ'বগৈ আৰু যাওঁ মানে চাগে। আন্ধাৰ হৈ গৈছে। এইফালে দোকানখন এপাক দেখাই দিছোঁ বাৰু আপোনালোকক। এইজনী মা ব্যস্ত পূৰা। আছে বস্তু আৰু অলপ সজাবলৈ আছে, সময় নহ'লগৈ যিহেতু লৰালৰি হ'ল, সেইটো কাৰণে। দোকানখন নআলিত আছে দেই, নআলি ঢেকীয়াজুলি নাপায়, মানে কৰিপুখুৰী পাৰ হয়, চৰ্দালিৰ ওচৰত আৰু। এইফালে এয়া পূজা ভাগ ৰাতিপুৱা ইয়াতে কৰিছিলে, গণেশ পূজা কৰা হ'ল, পূজাৰী আহিছিলে বাৰু। বেছি দেৰি নাথাকোঁ আৰু যামগৈ আৰু। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব দেই চেনেলটো। আজিলৈ আহিছোঁ, বাই। আকৌ এটা নতুন ভিডিঅ' লগ পাম।